নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথমে মই মোৰ পৰিচয়টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। মোৰ নাম কান্তেশ্বৰ বৰ্মন। মই এজন পুলিচ বিভাগৰ মানুহ আছিলোঁ। মোৰ অৱসৰ 2009 চনতে হৈছে। 2009 চনত যেতিয়া মই ৰিটায়াৰ কৰিলোঁ, তেতিয়া কিছুমান কাম কৰিবলৈ মই সুবিধা পালোঁ। কিন্তু এইখিনি কাম মই আগতে জানি থৈছিলোঁ, কাৰণ যেতিয়া মই চাকৰিৰ আগত ঘৰত থকাৰ পৰা এই কামটোতে মই জড়িত আছিলোঁ। কিন্তু যেতিয়া চাকৰিত সোমালোঁ পুলিচত, তেতিয়া কামত হয়তো তেনেকৈ মই বিশেষ হিচাপত জড়িত হ'ব পৰা নাছিলোঁ নিজৰ কৰ্তব্যৰ খাতিৰত। তাৰপিছত তথাপিও তাৰ মাজতে মই এই কামবিলাকে কৰি আছিলোঁ, যদিও সিমান ভাল ধৰণে মই সুবিধা পোৱা নাছিলোঁ। কিন্তু ৰিটায়াৰৰ পিছত যেতিয়া মই সময় পালোঁ, সময় পোৱাত কামটো যেতিয়া মোৰ জানা আছে, তেতিয়াহ'লে কামটোতে মই জড়িত হৈ গ'লে হয়তো মোৰ মনটোৱেই ভাল লাগিব, মনটো ভাল থাকিব আৰু মোৰ শাৰীৰিক পৰিশ্ৰম এটা হৈ থাকিব। সেই হিচাপতে মই মোৰ কামটো আৰম্ভ কৰিলোঁ। মোৰ কামটো হ'ল শিল্পকলাজাত। মই প্ৰথমতে অইল পেইণ্টিঙৰ মানুহ আছিলোঁ, অইল পেইণ্টিং কৰিছিলোঁ। কিন্তু যেতিয়া নেকি অৱসৰ হ'লোঁ, অৱসৰ হোৱাৰ পিছত ঠিক ব্ৰাছৰ সিমান কণ্ট্ৰলিংটো অলপ কম হৈ যোৱাৰ নিচিনা লাগিল। হাত পাতবিলাক অলপমান আগৰ নিচিনা ফ্ৰী পোৱা নাছিলোঁ মই অৱসৰৰ পিছত। কাৰণ এটা অৱসৰৰ পিছত মানুহ সৰ্বসাধাৰণতে দুৰ্বল হৈ আহে। সেইকাৰণে মই কি কৰিলোঁ, মই এনেই ক্ৰাফ্টৰ কাম, উডেন বা অন্য কিছুমান পেলনীয়া সা সামগ্ৰী, এইবিলাকৰ পৰাই কিছুমান মই বস্তু বনাবৰ কাৰণে চেষ্টা কৰিলোঁ। সেই বস্তুখিনি আজি আপোনালোকৰ ওচৰত মই দাঙি ধৰিম। যদি আপোনালোকে ভাল পায় তেতিয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এইটো মোৰ নতুনকৈ চেনেল মোৰ ল'ৰাই মোৰ নামত খুলি দিছে। গতিকে ভাল পায় যদি আপোনালোকে হয়তো সপ্তাহৰ মূৰে মূৰে একোটাকৈ নতুন মোৰ পৰা বস্তু চাব পাৰিব। গতিকে প্ৰথমতে আপোনালোকক মই দেখুৱাওঁ, লকডাউনৰ সময়ত মই যে এটা বস্তু বনালোঁ, এই বস্তুটো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আপোনালোকে বস্তুটো চাই ল'ব। এইটো বস্তুৰ নাম দিছোঁ মই লকডাউন। এই বস্তুটোৰ নাম লকডাউন। লকডাউন এইটো কাৰণে দিলোঁ, লকডাউনৰ সময়ত বনাইছোঁ। তাৰোপৰি ইয়াৰ যিটো শ্বেপটো কৰোণা ভাইৰাছৰ যিটো চিম্বল দেখুৱাইছে বৰ্তমানলৈকে, এটা যে ছবিত এটা যে এনেই গোলাকাৰ এটা চিম্বল দেখুৱায়, ঠিক তাৰ অৰ্ধ আকৃতিত, তাৰ আধাটো সেই কৰোণা ভাইৰাছৰ আকৃতিত মই এই বস্তুটো বনাইছোঁ। কিন্তু বস্তুটো বনাইছোঁ মই পানীলাওৰ খোলাৰ পৰা। এইটো পেলনীয়া পানীলাও খোলা, বুঢ়া পানীলাওটো যেতিয়ালৈকে বুঢ়া হৈ যায়, তাৰপিছত তাৰ যিটো খোলা, সেই খোলাটো সৰ্বসাধাৰণ মানুহে পেলাই দিয়ে বা এনেই জ্বলাই পেলাই দিয়ে বা ভাঙি পেলাই দিয়ে। কিন্তু তাকেই নকৰি মই বস্তুটোৰ পৰাই এটা বস্তু বনাই তুলিলোঁ। কিয়? এই বস্তুটো মই দেখিছোঁ, আগতেও গম পাইছিলোঁ যে গাঁৱৰ মানুহবিলাকে ইয়াতে নিমখ ভৰাই ৰাখিছিল। নিমখ ভৰোৱাৰ পিছতো বহুত বছৰলৈকে থাকি যায়। নিমখহেন কাঢ়া বস্তু এটাই তাক নষ্ট কৰিব নোৱাৰে। গতিকে মই বুজি পালোঁ যে এই বস্তুটো যদি মই ইয়াৰ পৰা বনাই তোলোঁ, তেতিয়াহ'লে এই বস্তুটো নষ্ট হৈ নাযাব। ভাল দেখিবলৈ এটা ভাল বস্তু হ'ব, আৰু বস্তু এটা নতুনকৈ যে মই ইয়াৰ পৰা এটা উদ্ভৱ কৰিব পাৰি, সেইটো বস্তুকে মই আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। গতিকে এই লকডাউন বস্তুটো মই সেইটো ক্ষেত্ৰতে বনালোঁ। মোৰ লকডাউনৰ সময়ত বনালোঁ। তাৰোপৰি কৰোণা ভাইৰাছৰ এই চিম্বলটো মই দি পেলাই এই বস্তুটো মই বনাই তুলিছোঁ। হয়তো যদি বস্তুটো চাই ভাল পায়, তেতিয়াহ'লে আপোনালোকে এইটোৰ ওপৰত কমেণ্ট দিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোক ভাল পায় তেতিয়াহ'লে এইখিনি কাম কৰিলে মই সুখী হ'ম। তাৰপৰা আৰু এটা মই দেখুৱাওঁ আপোনালোকক। এইটো বাৰু এইটোৰ পিছত আপোনালোকে চাওক, এইটো ঠিক সেই একে পানীলাওৰ পৰা বনোৱা, পানীলাওৰ খোলাৰ পৰা এইটোও বনোৱা। সেইটোও পানীলাওৰ পৰা, এইটোও পানীলাওৰ খোলাৰ পৰা বনাইছোঁ। ইয়াতে অন্য একো বস্তু নাই, খালি পানীলাওৰ খোলা।
আৰু এইটো কাৰণে মাত্ৰ তলিত কাঠ দিয়া হৈছে ইয়াৰ ৱেটটো ৰখাৰ কাৰণে। যদি এই ৱেটটো দিয়া নহয় বহি নাথাকিব, হয়তো অলপ বতাহ চতাহ লাগিলে হয়তো পৰি যাব পাৰে। সেইকাৰণে ৱেটৰ কাৰণে তলিদি সাধাৰণকৈ তক্তা এটুকুৰা ফিট কৰি দিয়া হৈছে। এইটো বনালোঁ মই এটা ট্ৰফি টাইপৰ, যেনেকৈ ৱৰ্ল্ড কাপৰ ট্ৰফি বা কিবা এটা এছিয়ান কাপৰ ট্ৰফি যেনেকুৱাকৈ বনায়, হয়তো মেটেলিক এটা বস্তু বনায়, কিন্তু মই লাওৰ খোলাৰে বনাই তুলিব পাৰে না মই চালোঁ যে লাওটোৰ শ্বেপটো ট্ৰফিটোৰ যেনেকৈ এটা শ্বেপত হেৰি আছে, হেৰি মেটেলিকৰ পৰা যেনেকৈ এটা শ্বেপ দি পেলাই বনাইছে, ঠিক লাওটোৰো ঠিক তেনেকুৱা এটা শ্বেপ এটা আছে কাৰণে সেই শ্বেপ লৈ পেলাই এই মোৰ ট্ৰফিটো বনালোঁ। গতিকে ট্ৰফিটো ঠিক তেনেকুৱাই ইয়াতে হয়তো বহুত কেইবাটাও ডিজাইন দিয়া হৈছে আৰু তলত এটা পদুম ফুল দিয়া হৈছে, ওপৰত এটা পদুম ফুল দিয়া হৈছে। কাৰণ এই পদুম ফুলটোৰ পৰা এই হয়তো ট্ৰফিটো এটা দেখিবলৈ ভাল লগা হয়, হয়তো মই পদুম ফুলটো খুব ভাল পাওঁ, আৰু মই বুলিয়েই নহয় প্ৰায় মানুহে পদুম ফুল ভাল পায় কাৰণে এই পদুম ফুলৰ হেৰি শ্বেপ দি পেলাই এই বস্তুটো বনোৱা হৈছে। গতিকে যদি আপোনালোকে সঁচাকৈ বস্তুটো চাই পেলাই মোৰ পৰা ভাল পাইছে, তেতিয়াহ'লে ইয়াৰ লাইক আৰু কমেণ্ট কৰি দিব আপোনালোকে। গতিকে যদি ইয়াৰ পৰা মই মানুহৰ পৰা যদি কমেণ্ট পাওঁ, তেতিয়াহ'লে সপ্তাহৰ মূৰে মূৰে আপোনালোকে মোৰ পৰা নতুন আপোনালোকে বস্তু চাবলৈ পাব। গতিকে নমস্কাৰ থাকিল, আজিলৈকে আহোঁ, ধন্যবাদ।